মই আপোনাৰ প্ৰেমত পৰিছোঁ। শব্দৰ গাঁথনিত সতেজতৰ স্পৰ্শ, জোনাকৰ পোহৰত নীৰৱ নিস্তব্ধ, শীতৰ হিম চেঁচা দুগালত অনাকাংক্ষিত মৰমৰ দস্তাবেজ। প্ৰথম ক্ষণতে অন্তৰৰ মাজৰ প্ৰভাতী দাপোনত ৰঙীন সপোন, কাৰণ মই যে আপোনাৰ প্ৰেমত পৰিছোঁ। আপুনি ভুল নুবুজিব, মই আপোনাৰ জীৱন সংগী হ'ব বিচৰা নাই। মই আপোনাৰ ৰঙীন সপোনৰ সোণালী গৰিমা হ'ব বিচৰা নাই, কাৰণ মই আপোনাৰ ধুনীয়া চেহেৰাটো প্ৰেমত পৰা নাই। আপোনাৰ ব্যক্তিত্বৰ প্ৰেমতহে পৰিছোঁ। আনৰ দৰে কিজানি মই আপোনাক মৰম দিব নোৱাৰিম, সেইবাবে আপোনাৰ লগত পৰিচয়ো হোৱা নাই। কিন্তু আপোনাৰ মানৱতাৰ ওচৰত মোৰ অন্তৰখনে জিৰাবলৈ মন কৰে। প্ৰেমৰ নিজৰা বোৱাবলৈ মইতো আপোনাৰ জোনাকৰ ৰাগিনী নহয়, মাথো আনৰ আগত ক'বলৈ পাৰিম, মানুহ আপোনাৰ দৰে হওঁ, আপোনাৰ মহানুভৱতাৰ সৈতে পৰিচয় হওঁ। কেতিয়াবা আপোনাৰ হৃদয় নামৰ বাগিচাখনত পখিলা হৈ উৰি উৰি আপোনাৰ সৌন্দৰ্য উপভোগ কৰিম। তাক লৈ আপুনি মোক উপহাস নকৰিব, কাৰণ মই আপোনাৰ কোনো প্ৰেমিকা নহয়, মই কোনো অচিনাকি হোমোৰা নহয়। মই আপোনাৰ ব্যক্তিত্বৰ প্ৰেমত পৰা এগৰাকী মানৱ প্ৰেমী সুৰৰ ৰাগিনী।